বাবা আপোনাৰ কি মস্তি লাগিছে বে মাইলে নেকি চশমা নাই সিনা যাইছিলে যে মোকো দিবচোন এদিনৰ কাৰণে মই কালি ছোৱালী বাবা তোমাৰ চাকু আনিছো কোনোবা যদি দিগদাৰি কৰে হজম হজম হয় নেকি বাবা কি বাবা নমস্কাৰ আয়ুষ্মান বাবা তই বাবা নে ই বাবা দুইটা মোক চিনি পাইছে নাই নাই মোকতো ডুবি আছে এবাৰ এবাৰ কৈছে কাম কি নাই নাই আপোনাৰ ষ্টাইল নেকি এইটো বাবা ষ্টাইল মোৰ আচ্ছা আপুনি যে দিলে মোক মন্ত্ৰটো কাম নিদিলে কিয় টকাটোতো ঠিকে ল'লে আপুনি কিন্তু কাম কিয় নিদিলে বাবা বাবা ই চাগে মনটো ভুলকৈ মাতিছে একদম চুপ তই বাবা নে ই বাবা বাবা মই কি উল্টা উল্টা কিয় কৰি আছ বাবা হাতৰ কালি পায় নেকি বাবা চত এনেকুৱা নহয় কওক কি কৰিম এতিয়া ইমান টকা গ'ল মোৰ আপোনাৰ টকা এতিয়া পেহা দেখিলে মোৰ টকা বৰবাদ হৈ গৈছে বোলে তুমি মন্ত্ৰটো ভুলকে মাতিছা ভুলকে মাতিছো আপুনি কি মন্ত্ৰ দিছিল কওকচোন মাতি দিয়াচোন মন্ত্ৰটো মই শুনি চাওঁ এবাৰ আপোনাৰ ওচৰত মাতি আপুনি কি ছোৱালী আপোনাৰ ওচৰত মাতিবলৈ আপুনি সুধিব তুমি এনেকে নকবা বাবা কিয় বহুত টকা গৈছে বাবাই আপোনাৰ মনটো দিছে আপুনি ক'ৰবাত যদি ভুল হয় মই বাবাক শিকাই দিব তোমাক সেইটো কি মই বেয়া কথা কৈছো নেকি কৈ দিয়ক বাবা কি ঠিকে কৈছে বাবা কি মন্ত্ৰটো মাতিছে কৈ দিয়ক তই মন্ত্ৰটো কেনেকৈ মাতিছিলি আপুনি যেনেকৈ কৈছিল বাবা তেনেকৈয়ে মাতিছিলো মাতাচোন মই শুনো তুমি মোৰ পদুম ফুলি তুমি মোৰ নয়নমণি তোমাৰ অবিহনে মই অকণমানি ভগৱানে তুমি মোৰ জীৱন লগৰী মন্ত্ৰটো কিয় হৈছে ন বাবা লাগছি হয় লাগছে আৰু লাগছি মানে কি এইটো মন্ত্ৰ হয় আপুনি বোলে মন্ত্ৰটো মাতে গা ধুই যোৱা নাছিলে হয় ৰাম ননচেন্স কি কথা কয় এইবোৰ চাইলেণ্ট বাবা আছা হয় শুনা বাছা কওক তোমাক মই এবাৰ এটা নতুন মন্ত্ৰ দিম বাবা মন্ত্ৰটো হাই কোৱালিটিৰ যাতে দামটো বেছি কামটো ভাল হয় তুমি দাম বেছি মানে দাম 200 টকা আকৌ দিব লাগিব হয় আগৰবিলাক কি হ'ল আগৰবিলাক আছে তেতিয়াহ'লে আগৰ কথা বোলে এতিয়া কথা আপোনালোকে কি ঘুচোৱা নেকি তুমি পমু বিষয়ে এবেলে ক'ব না কথা ক'ব নাপায় মন্ত্ৰ নামত আপোনালোকে এবাৰ কম দিও এবাৰ হাই কোৱালিটিটো পঠাব পাৰে চব ৰেকৰ্ড আছে মোৰ তাত কেইটকা লৈছে কি লৈছে কওকচোন আপুনি চাইলেণ্ট বাবা চত বাবা কি কয় চাওকচোন আকৌ পইচা দিব লাগে বোলে লাগিব আপুনিও কয় লাগিব আপোনাক কিয় লাগে পইচা এইটো কওক আপোনাক দিছিলে নাই আগতে আপুনি কৈছিল এইটো কাম হৈ যাব কিন্তু আজিলৈ কাম নহ'ল দিলে নহ'ব আকৌ দিব লাগিব এইটো আমাৰ পৰম্পৰা মন্ত্ৰটো দিবই লাগিব কিন্তু 1 টকাও নিদিব আগতে যে টকা খালে আপোনালোকে নহ'লে মই মানুহ ডেঞ্জাৰ্ছ কিন্তু কি কৰি দিম ঠিক নহ'ব আপোনালোকে বাবা এইটো মানুহ বহুত ডেঞ্জাৰ্ছ থাকে কাৰণ মানুহ যে বৰবাদ মালাহে মানুহ কেতে মন্ত্ৰটো শুনি আজি মুখখন ইমান গোন্ধ বাদাম নেজানো নেকি বাবাৰ পৰা হ'ব আপোনালোকে মন্ত্ৰ দিয়ক ইমান কথা নহয় শুনা বাছা কওক তোমাক মই মন্ত্ৰটো দিছোঁ তুমি ভালদৰে শুনিবা কওক ওম শিৱায় নমঃ ওম পাৰ্বতীবাই ওম বিষ্ণুবাই নমঃ এই মন্ত্ৰটো তুমি শুনিছানে ভালদৰে বাবা এনেকুৱা মন্ত্ৰ মাতিলেতো ছোৱালী আহিব কি ছোৱালীচোন পলাবই একা ইয়াক ভাঙি নেকি মাইকটো মাৰ পোৱা নাইতো আপোনাৰ কি হৈছে মোৰ কাম নহলে তহঁতৰ আহিছ আজি তহঁতৰ মিটা বক্স ফাটি যাব যদি ভালদৰে কাম নকৰে দেখুৱাই দিব ভালে মন্ত্ৰটো দি দিয়া বাবা তুমি মন্ত্ৰটো আকৌ বা ভালদৰে শুনা ওম শিৱায় নমঃ ওম পাৰ্বতীবাই নমঃ ওম বিষ্ণুবাই নমঃ শুনিলানে ভালদৰে শুনিছো বাবা এনেকুৱা মন্ত্ৰ কাম দিবনে কামত দিব কিয় দিবা বাবা
যি মন্দিৰতে তাকে কামত আহিব খালি আচ্ছা মন্দিৰতে মাওতে গা ধুই যাব লাগিব চাবোনে আচ্ছা চাবোনে কি ডেটল চাবোনে গা ধুই যাম কিন্তু যদি এবাৰ কাম নহয় তেতিয়া গম পাব কি হয় সেইটো চাবোনে গা ধুই দিলে নহ'ব কি চাবোনে গা ধুব লাগে কওক আৰু লগত কিবা ফেচ ৱাছ কৰিব লাগিব নেকি হয়। চাবোনে গা ধুব ফক চাবোন কি ডেঞ্জাৰাছ হবে ফক চাবোন এই ফক চাবোন হুচিনা ও বাবা এই ৰবা, বাবা পছন্দ কৰি ইমান জলদি কোন বে তই তুমি ৰোৱাইট কৰে কি বস্তু দেখুৱাইছি কওক ফক চাবোনে গা শুনা ধুব পাছা তুমি মন্ত্ৰটো সেনেকৈ যেনেকৈ মই দিছো তোমাক সেনেদৰে কৰিবা আচ্ছা বাবা যাব ওলাইছো যদি পাৰে টকা নাই এতিয়া কিবা এটা দিব নেকি খেয়া কৰি যাওঁ যোৱা মানে দিব নেকি আপুনি দিব নেকি কৈছো মই নহয় কি বাৰ্তা তুমি যোৱা অসমৰ হৈ যোৱা পানী খাবলৈ পানী চানী আছে নেকি ঐ কি কথা কৈ আছো কৈ আপোনালোকে কি ইমান ভক্ত নে জানা আছে নহয় আপুনি বাবা চাই তেনেকৈ কৈ যোৱা 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 আপোনাৰ লগত চাকিটো কিয় থাকে নহ'লে যদি আপুনি ভক্ত ইমান ৰাতি ভয় লাগে ভূ অ বাবা ভয় কৰে যদি আমাকনো কি সহায় কৰিব বাৰু যাব পাৰো Please come to room. Tuane suario. Udah basa. Udah, তুমি আয়া মা কসম বে টিকা উল্টা পুল্টা হৈ গেল পাইছো কেনকে উল্টা কৰিছি udah হৈছে আৰু কি কওকচোন বাছা ৰুম বাই কি মাৰ দিছে কিয়া এইটো কি মা ৰব মাইকী মা কিয়া মাৰিছো বেনকা বিখাইছে টিকা উল্টা পুল্টা কৰি দিছে প্ৰভু টিকা কেটা চিধাই আছে আছেচোন প্ৰভু আয়া মা কসম বেনকা বিখাইছে প্ৰভু কি বাছা প্ৰভু মাইকি মাৰ দিছে অ মাইকি মাৰিছে তো ভালকে মাৰিছে চাগে তোৰ কিহৰ সমস্যা প্ৰভু প্ৰভু মানে কেছটো কি জানে কি বাছা সিদিনাখন নগেনগৰত পাৰ্টি খাব গৈছিলো তাৰপিছত মই কৈছো নাখাম নগেনগৰ খা এইটো কি কথা কল না সময় কেলা খুৱাব দিয়ে কি কথা মইতো আৰু মা কসম বে গেলাটো বাপ তুমি বাবা ওচৰত এয়া খাই আহিছা গেলা খাই আহিছা প্ৰভু আজি খোৱা নাই নহয় কালিয়ে খাইছিলো গাড়ী আহিছে নে নাই কালি আহিছো প্ৰভু এটা কি বস্তু এন্টনা নেকি প্ৰভু চুলিখিনি লাম্বা যে সেইকাৰণে বান্ধিছো আৰু মোক মাইকি কমা লাগছি প্ৰভু কি কথা তাৰমানে সিদিনা ৰাতি আহিছো মাইকি এনেকা মাৰ দিছি টিকা উল্টা পুল্টা কৰি দিছি প্ৰভু কিবা দৰৱ দিবি না চাইলে ফাষ্টে কেনেকৈ টিকা উল্টা পুল্টা কৈছে আৰু বহুত বলাই টিকা কেটা চিধাই আছে ইমান মজবুত টিকা প্ৰভু বিখাইছে কিবা দৰৱ দিব না এতিয়া আছে বাছা তোমাৰ কাৰণে ঔষধ আছেই ঐ বাছা দিয়া টিকা বিষ অ এইটো লোৱা দিনে 12 বকা মালিচ কৰিব ভাল হৈ যাব তোমাৰ প্ৰভু মালিচ কৰি দিবি না আপোনাৰ বাবুন মুচি মা কচোন বে প্ৰভু নিদিয়ে এতিয়া যা খুনি মালিচ কৰিব যা খাল মতে আৰু প্ৰভু যাম দে বম বম বাবা কৈছে ঐ বহুত টকা মাৰ চাইছিলো তুই আমাকে প্ৰভু পইচাটো আনা নাই নেকি এতিয়া বাবা চালা কৈছা তুমি প্ৰভু কিমান দিব লাগিব তুই লুঙ্গিটো খকা দিছো বাবা প্ৰভু কিমান দিব লাগিব 100 টকা প্ৰভু 100 টকাটো আনা নাই পইচাই মই আনা নাই প্ৰভু চাঙৰচোন তথাপিও আয়া পইচাই আনা নাই এই নাই মা কচোন এইটো কেই টকা 50 টকা বাবা প্ৰভু যাম দে এতিয়া বম প্ৰভু যাম বাবা আপুনি যে টিকা কোৱা মডেলটো এটোকে মই কি পাইছিলো কি নমস্কাৰ বন্ধুসকল আমাৰ ভিডিঅ'টো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই গতিকে তলত আমাৰ ভিডিঅ'টোৰ তলত ৰঙা আখৰেৰে ছাবস্ক্ৰাইব বুলি লিখা থাকিব সেইটো আপোনালোকে দবাই দিব আৰু লগতে তলত বেল আইকনটো ওলাব সেইটো আপোনালোকে দবাই দিব যাতে আমাৰ ভিডিঅ'টোৱে আপোনালোকে প্ৰথমতে চাব পাৰে আৰু মোৰ চেনেলটো মনিটাইজেশ্যন হোৱা নাই কাৰণে এবাৰ ছাবস্ক্ৰাইব কৰিলে হৈ যাব